ঢোল পেঁপা বাজিব, বিহু পাতিব, কিন্তু এইবাৰ নিয়ম মানিবই লাগিব। সন্মুখত মাথো কেইটামান দিন হেঁপাহৰ ৰঙালী বিহু পদূলিৰ মুখত। কৰোণাকালীন পৰিস্থিতিৰ বাবে অসমবাসীক 2020 চনত বাপুতি সাহোন ৰঙালী বিহুটি উদযাপন কৰিব নোৱাৰিলে। এইবেলি সকলোৱে আগ্ৰহেৰে বাট চাই আছিল হেঁপাহৰ ৰঙালীক আদৰিবলৈ, কিন্তু কৰোনাই ভেটিলে বাট। এইবাৰো বিহু উদযাপনৰ ক্ষেত্ৰত থাকিব বিশেষ নিৰ্দেশনা। উল্লেখ্য যে বৃহস্পতিবাৰে স্বাস্থ্য তথা বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এখন সংবাদমেল যোগে সম্বোধন কৰিছিল। সংবাদমেলত মন্ত্ৰীগৰাকীয়ে কয় যে এইবাৰ বিহু উদযাপন কৰিব পাৰিব, কিন্তু বিহু উদযাপনৰ ক্ষেত্ৰত এখন বিশেষ SOP প্ৰস্তুত কৰা হ'ব। সেই মৰ্মে শুকুৰবাৰে অসম চৰকাৰে বিহু উদযাপনৰ ক্ষেত্ৰত এখন বিশেষ গাইডলাইন প্ৰস্তুত কৰে। যিখন গাইডলাইন পালন কৰাটো সকলোৰে বাবে প্ৰয়োজন যদিও এনে এখন গাইডলাইন অনুসৰণ কৰি বিহুৰ অনুষ্ঠান উদযাপন কৰাটো কিমান দূৰ সম্ভৱপৰ হয় সেয়া সময়তহে দেখা যাব। গাইডলাইনত কোৱা হৈছে বিহু অনুষ্ঠান আয়োজন কৰিবলৈ হ'লে আয়োজক সমিতি জিলা প্ৰশাসনৰ অনুমোদন ল'ব লাগিব। নিশা 11 বজাত অনুষ্ঠান সমাপ্ত কৰাটো বাধ্যতামূলক। আয়োজক আৰু স্বেচ্ছাসেৱকে উভয়ে অনুষ্ঠানৰ 3 দিন পূৰ্বে ক'ভিড টেষ্ট কৰাটো বাধ্যতামূলক। ক'ভিড টেষ্ট কৰাৰ বাবে চৰকাৰী ব্যক্তিগত কেন্দ্ৰৰ সুবিধা থাকিব। অনুষ্ঠানস্থলী চাৰিওফালে খোলা থাকিব লাগিব। সকলোৱে সামাজিক আৰু শাৰীৰিক দূৰত্ব মানি চলাটো বাধ্যতামূলক। আপোনালোকে চাই আছে বিগ নিউজ নৰ্থ ইষ্ট। ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। ধন্যবাদ।